নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল কেৰিয়াৰলৈ। তো বন্ধুসকল, আজি অসম পুলিচৰ ফালৰ পৰা আৰু এখন নটিচ আহিছে। আপোনালোকে আজি চাব পাৰিব নটিচখন, ঠিক আছে। তো বন্ধুসকল, এইটো হৈছে অসম পুলিচৰ অফিচিয়েল চাইট SLPRB। ইয়াত চাব পাৰিছে পোনে পোনে নটিচ আহিছে, ঠিক আছে। মই আপোনালোকক আজি নটিচখন পঢ়ি শুনাম। তো বন্ধুসকল, ইয়াত কি কৈছে আপোনালোকে চাব পাৰিছে, ৰিকুৱাৰমেণ্ট অফ জেল ৱাৰ্ডাৰ, যিসকল জেল ৱাৰ্ডাৰত এপ্লাই কৰিছে 2018, ঠিক আছে। 5 এপ্ৰিল 2018 যিসকল জেল ৱাৰ্ডাৰত এপ্লাই কৰিছে 135টা পষ্টত, ঠিক আছে। ইয়াৰ পষ্ট বঢ়াই দিছে বন্ধুসকল। আজি ইয়াৰ নটিচখন ওলাইছে, এই নটিচখনত এইটোৱে লিখা আছে, পষ্ট বঢ়াই দিয়ে আৰু 35টা বঢ়াই দিয়ে আপোনাৰ 170 এৰাউণ্ড পষ্ট হ'ল, ঠিক আছে। আমি এতিয়া নটিচখন চাম। ইয়াত এডভাৰ্টাইজমেণ্টত আমি ক্লিক কৰিলোঁ। এডভাৰ্টাইজমেণ্টখন কি হৈছে এতিয়া আমি আপোনালোকক অ'পেন কৰিম, ঠিক আছে। তো বন্ধুসকল, পোনে পোনে এডভাৰ্টাইজমেণ্টখন ইয়াত চাব পাৰিছে কি কৈছে। ইয়াত আহিছে, হয়, এইটো ডেটটো চাব পাৰিছে আপোনালোকে 2/3/2020, অৰ্থাৎ আজিৰ ডেট। ইয়াত কি কৈছে বন্ধুসকল, যিসকলে আগতে 135টা জেল ৱাৰ্ডাৰত তলোৱা পষ্টত এপ্লাই কৰিছিল এইটো ডেটত, ঠিক আছে, তেওঁলোকৰ এপ্লাই কৰাৰ প্ৰয়োজন নাই। যিসকল নতুনকৈ মেট্ৰিক পাছ কৰিলে বা হাই ছেকেণ্ডেৰী পাছ কৰিলে, তেতিয়া বয়স হোৱা নাই, তেখেতসকলে এতিয়া আৰু এপ্লাই কৰিব পাৰিব, ঠিক আছে। আগতে ইয়াত পষ্ট কিমানখিনি আছিল, পষ্ট আগতে আছিল 135টা আৰু বৰ্তমান 38টা যোগ কৰি দিলে ইয়াৰ লগত, ঠিক আছে। আৰু টোটাল হ'ল 173, অৰ্থাৎ 173টা। বন্ধুসকল, ইয়াৰ কাৰণে কোৱালিফিকেশ্যন কি আছিল আপোনাৰ, যদি আপোনালোকে মেল কেণ্ডিডেট হয় তেন্তে আপোনালোকৰ SSLC অৰ্থাৎ ক্লাছ 10 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকৰ ফিমেল হয়, ঠিক আছে, আপোনালোকৰ ফিমেল হ'লে আপোনালোকে 8 পাছ হ'লে এপ্লাই কৰিব পাৰিব, ঠিক আছে। ফিমেল হ'লে 8 পাছ হ'লে এপ্লাই কৰিব পাৰিব। বন্ধুসকল, মন দিব, ইয়াত পষ্টখিনি কি কৈছে। ইয়াৰ আপোনালোকে পষ্টখিনি চাব পাৰিছে, আনএলিজিবল কাৰণে কিমান আছে। টোটাল 28টা, মেল ফিমেলখিনি আপোনালোকে চাই ল'ব। OBCৰ কাৰণে টোটাল 5টা আছে আৰু ST প্লেনৰ কাৰণে আছে 5টা, অৰ্থাৎ টোটাল আপোনালোকৰ মেলৰ কাৰণে 29টা, ফিমেলৰ কাৰণে টোটাল আছে আপোনালোকৰ 38টা পষ্ট, ঠিক আছে। আগৰখিনিৰ লগত এইখিনি প্লাছ কৰিছে। বন্ধুসকল, ইয়াত আপোনালোকে 10% ৰিজাৰ্ভেশ্যন পাব যদি আপোনালোকৰ EWS চাৰ্টিফিকেট আছে। আপোনালোকে আপলোড দিয়া ইয়াত অপশ্যন পাই যাব, ঠিক আছে। আগতে যিসকল আপলোড দিয়া নাই ইয়াত এইবাৰ আপলোড দিব পাৰিব, হয়তো লিংক এক্টিভেট হোৱাৰ লগে লগে তাত পাই যাব, ঠিক আছে। আৰু ইয়াত চাৰ্কেল অফিচৰ চিগনেচাৰ লাগিব EWS চাৰ্টিফিকেটত। নেক্সট ইয়াত চাব পাৰিছোঁ বন্ধুসকল, টোটাল আপোনাৰ আগৰ ভেকেঞ্চি আৰু এইবাৰ ভেকেঞ্চি প্লাছ কৰি টোটাল ভেকেঞ্চি মানে কিমানখিনি হ'ল। আনএলিজিবল হ'ল টোটাল আপোনাৰ 155টা, OBC 5টা আৰু ST প্লেন ST হিলছখিনি চাই ল'ব, টোটাল 173টা পষ্ট হ'ল, ঠিক আছে। আগৰখিনি আৰু এইবাৰখিনি প্লাছ কৰি। আৰু ইয়াত বয়সখিনি অৰ্থাৎ এজ লিমিটখিনি চাই ল'ব আপোনালোকে। যদি জেনেৰেল কেটেগৰী হয় 1/1/2002 পৰা 1/1/1982 ভিতৰত আপোনালোকৰ জন্মগ্ৰহণ হ'ব লাগিব। আৰু OBC হ'লে 1/1/2002 পৰা আপোনালোকে 1/1/1979 ভিতৰত জন্মগ্ৰহণ হ'ব লাগিব। আৰু SC ST হ'লে আপোনালোকৰ 1/1/2002 পৰা 1/1/1977 ভিতৰত জন্মগ্ৰহণ হ'ব লাগিব, ঠিক আছে। তাৰপিছত ইয়াত কি কৈছে, এডভাৰ্টাইজমেণ্টখন চাব কৰিছে আগত 2018 যিখন ওলাইছে সেইখন চাব কৰিছে। তো আপোনালোকৰ সৰুতে ইনফৰমেশ্যন আছিল, ইয়াত এইটোৱে কৈছে যে এতিয়া ভেকেঞ্চি অলপ এক্সটেণ্ড কৰি দিয়া হ'ল 38টা, আৰু আগৰ লগতে প্লাছ হয় টোটাল এইবাৰ 173 হ'ল, অৰ্থাৎ আগত 135টা এইবাৰ 38টা বঢ়াই দি 173 ভেকেঞ্চি হৈ গ'ল, ঠিক আছে। আপোনালোকে যিসকলে এপ্লাই আগতে কৰা নাছিলে এইবাৰ নিশ্চয় এপ্লাই কৰিব পাৰিব। ইয়াৰ এপ্লাই কেতিয়া ষ্টাৰ্ট হ'ব, 5 মাৰ্চ 2020 পৰা 25 মাৰ্চ 2020, অৰ্থাৎ 20 দিন সময় আছে। আপোনালোকে SLPRB এইটো অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। তোমালোকৰ এপ্লাই কেনেদৰে কৰে মই নিশ্চয় এখন ভিডিঅ' বনাম, আপোনালোকে তাত গৈ মোবাইলতে এপ্লাই কৰিব পাৰিব, ঠিক আছে। তো সেইটোৱে ইনফৰমেশ্যন আছিল। যদি ভিডিঅ'টো ভাল লাগে তেন্তে নিশ্চয় লাইক কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব। কিবা যদি ডাউট থাকে ভিডিঅ'খন নিশ্চয় শ্বেয়াৰ কৰি দিব, ঠিক আছে। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় অসম।